1, 2, 3. নমস্কাৰ, মই হিমাংশু। আপোনালোকক সকলোকে মোৰ এই চেনেলটোত স্বাগতম জনাইছোঁ। আজি এটি সৰু কাৰণ লৈ মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকক দুটামান কথা সুধিবৰ কাৰণে বা জনাবৰ কাৰণে। মোৰ এই চেনেলটো ষ্টাৰ্ট কৰা আজি প্ৰায় 8 মাহ 9 মাহমান হৈ গ'ল, কিন্তু ভিডিঅ' খুব কম বনোৱা হৈ আছে। আমি এটা টাইমত মোৰ বন্ধু অসমৰ এজন উদীয়মান অভিনেতা ৰোহিত চৌধুৰী, চবে চিনি পায়, আৰু কৰিঅ'গ্ৰাফাৰ হয়, ভাল কৰিঅ'গ্ৰাফাৰ। তো আমি দুয়ো লগ হৈ তাত কেইটামান ভিডিঅ' বনাইছিলোঁ ডান্স প্ৰগ্ৰাম। নিশ্চয় সকলোৱে চাইছে, আদৰি লৈছে। গতিকে আমি আকৌ বনাবলৈ যোজা চলাই আছোঁ, কিন্তু কিছুমান অসুবিধাৰ কাৰণে সিও ব্যস্ত থাকে, ময়ো কিছুমান কামত ব্যস্ত আছোঁ। গতিকে আমি ভিডিঅ' বনাব পৰা নাছিলোঁ। গতিকে ভাবিছোঁ এই চেনেলটোত, মোৰ এই চেনেলটোত আৰু কিছুমান ভিডিঅ' মই আপলোড কৰিম, যেনে পাৰ্চনেল ব্লগ বা তেনেকুৱা কিছুমান ইণ্টাৰভিউ, আৰু কিছুমান এনেকুৱা ঠাই য'ত আমাৰ মানুহবিলাকে বা সকলোৱে গৈ ভাল পায়, কিন্তু তাত যাবলৈ কেনেকৈ সুবিধা কি হয়, গোটেইখিনি কথা মানে লৈ পেলাই যেতিয়াই সুবিধা হয় তেতিয়াই মই কিছুমান ভিডিঅ' বনাবলৈ মই ট্ৰাই কৰিম। গতিকে আপোনালোকে এই ক্ষেত্ৰত মোক কি ছাজেশ্যন দিয়ে বা ভিডিঅ'বিলাক বনাম নে নবনাম, তাৰ যিখিনি কথা, সেই কথাখিনি আপোনালোকে মোৰ কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব, আৰু সেইখিনি ছাজেশ্যন লৈ পেলাই মই ভিডিঅ'বিলাক কৰিবলৈ আৰম্ভ কৰিম। আৰু খুব সোনকালে ডান্স উইথ ৰোহিতৰ লগতে আৰু কিছুমান বেলেগ বেলেগ ভিডিঅ' মই আপলোড কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব যে ভিডিঅ'বিলাক মই কেনেকৈ বনাম আৰু ভিডিঅ'বিলাক কেনেকুৱা হ'লে ভাল হয়, আপোনালোকে মোক জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই, বেল আইকনটো দবাব, তেতিয়াহে ন'টিফিকেশ্যন আহিব আপোনাৰ তাত, নতুন কিবা ভিডিঅ' আপলোড কৰিলে চাই থাকিব। লাৰ্ণাৰ্ছ ক্ৰিয়েশ্যন। ধন্যবাদ।